रायजोफोर गिबि गिबियावनो आंनि अननाय आरो मोजां मोननायखौ बयनिसिमबो जासिहरनाय थाबाय। अखिल गगৈৰ ওপৰত যিমান নিউজ বজাইছে গৌৰৱ গগৈৰ ওপৰত বজোৱা নাই। অখিল গগৈ ডাঙৰীয়াৰ এলিগেশন ইজ দ্য বাই দ্য ৱে অফ ডিসকাশন, তাত কোনো প্রুফ নাই। আপোনাৰ পলিটিক্সটো বৰ ধুনীয়া হৈছে। মই প্রুফ কৰা নাই, মই কোনো পলিটিক্স কৰা নাই। সিএমৰ মই মাথা গৰম কৰি দিম, সিএমৰ মই মাথা গৰম কৰি দিম। গতিকে বড়োসকলে যাতে আগতে আকৌ আন্দোলন কৰিবলগীয়া নহয়। এয়াই নেকি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি শান্তিৰ নমুনা, শান্তিৰ বিটিচিৰ নমুনা এয়াই? মানুহক উচ্ছেদৰ নটিচ দিব, মানুহক অশান্তিৰ পৰিৱেশত ৰাখিব আৰু তেওঁ গাই ফুৰিব পাৰ চৰাই উৰাই উৰাই বিটিচিত শান্তি আহিছে, বিটিচিত শান্তি আহিছে। প্ৰমোদ বড়ো ডাঙৰীয়া, বিটিচিত শান্তি এনেকে নাহে। সকলো NDFB কেডাৰক জেলৰ পৰা মুক্তি দিব লাগে। আলোচনা হৈছে, চুক্তি হৈ গ'ল, কিছুমানক জেলৰ পৰা মুক্তি দিলে, কিছুমানক দিয়া নাই। সকলো NDFB কেডাৰক জেলৰ পৰা মুক্তি দিব লাগে। एसे सिगां जोङो मोनसे हानजाया शिबसागर समष्टिनि MLA मानव गेदेर उखिल गगৈ रायजो दलनि आफादगिरि उखिल गगৈ बिथांखौ आंनि लोगो त्रिपुरानिफ्राय फैनाय जापु देबबर्मा आरो NDFB एक्स NDFB-निनो मोनसे जोङो हानजाया मानव गेदेर उखिल गगैआ गोबाव साननि सिगांनिफ्रायनो बिथाङा NDFB-फोरनि जि केस सेन्ट्रेल जेलाव थानाय गासै 57 जन बिथांमोननि गासै डाटाखौ बिथाङा जोंनाव बिहरबाय थादोंमोन। बिनि थाखाय दिनै जों थांनानै बिनो होनानै फैदों। আমি কাৰ্বি আংলং ডিমা হাছাও আৰু বোধহয় BTC এৰিয়া BTR এৰিয়াত থকা বড়োসকলো আনন্দ পাইছে, ভাল পাইছে। ভাল পোৱা কাৰণটো হৈছে আমাৰ অখিল গগৈ MLA ডাঙৰীয়া এখেত আমাৰ MLA ইয়াত নহয়, কিন্তু অসমৰ MLA। অসমৰ MLA বুলি ক'লে অসম গোটেইখিনিতো তেওঁ কথা ক'বলৈ অথৰিটি আছে আৰু এখেতে আজি আমাৰ কাৰণে, আমাৰ ভালৰ কাৰণে 6 শিডিউল শক্তিশালী কৰিবলৈ আৰু অট'নমাছ ষ্টেট আমাক দিব লাগে বুলি কোৱা কাৰণে আমি এখেতক বহুত ধন্যবাদ দিছোঁ। আৰু এখেতে সঁচা ঠিক কথা কৈছে যে 6 শিডিউলটো এটা মিনি কনষ্টিটিউশ্যন, এইটো ৰিজাৰ্ভেশ্যন ল নহয়, ৰিজাৰ্ভেশ্যন ল নহয়। যেনেকৈ ভাৰতৰ সংবিধানটো ভাৰতীয়ৰ কাৰণে ৰিজাৰ্ভেশ্যন ল বুলি নহয়, সেইটো সংবিধান বুলি ক'লে, কনষ্টিটিউশ্যন বুলি ক'লে এটা দেশ বনোৱা, দেশ সজাবলৈ বা বনাবলৈ এটা আইন, it is a legal framework for constructing a country. সেইকাৰণে 6 শিডিউলটো এটা মিনি কনষ্টিটিউশ্যন। যেতিয়া আমাৰ কাৰ্বি আংলং BTR এৰিয়া ডিমা হাছাও এই গোটেইখিনি আৰু বাকীখিনি 7টামান আৰু আছে এই 6 শিডিউল এৰিয়া, এই গোটেইখিনিটো মিনি কাণ্ট্ৰি বুলি আগৰ পৰা ধৰা হৈছে, লোৱা হৈছে। আমাৰ কনষ্টিটুৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া এইটো কৰা হৈছে। সেইকাৰণে এইটো সন্মান মানিব লাগে আৰু এই কথাটো আমি সকলোৱে গুৰুত্ব দিব লাগে আৰু মানিব লাগে। আৰু আজি মাত্ৰ আমি ধন্যবাদ, বহুত অশেষ ধন্যবাদ দিছোঁ আমাৰ অখিল গগৈ ডাঙৰীয়া। এখেতে আমাৰ কাৰণে যিটো ক'ব লাগে, আমাৰ হিল ট্ৰাইবছ কাৰ্বি আংলঙৰ পৰা, ডিমা হাছাওৰ পৰা, BTCৰ পৰা হিল ট্ৰাইবছসকলে ক'ব নোৱাৰা কথাবিলাক এখেতে ক'লে। সেইকাৰণে এখেতক আমি বহুত ধন্যবাদ দিছোঁ। ধন্যবাদ। মানে মোক দেখিলে সিহঁতি মাথাটো গৰমে উঠি যায়। দেখিছে না, সঁচাকে চাই নে নাচায়? মোবাইলটোত এনে নাচ চাই থাকিলে হ'ব নেকি? ৰিল চাই থাকিলে হ'ব নেকি? মোবাইলটোত ৰাজনীতিৰ বিষয় চাব লাগিব। ৰাজনীতিটোৱে গোটেই জীৱনটো নিয়ন্ত্ৰণ কৰি দিয়ে। মই কৈ আছো যে অসমৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰবিলাক পকা কৰি দিব লাগিব। প্ৰধানমন্ত্ৰীয়ে 2022 চনৰ ভিতৰত চবৰ ঘৰ পকা কৰি দিম বুলি কৈছিলে। আপোনালোকে দেখিছে নে? মই এইবিলাক কেনেকে ধৰো? একদম CMৰ মই মাথা গৰম কৰি দিম। जोबोद नोंसोरखौ लोगो मोननानै आरो साबसिन मोनबावबाय। आंथ' ओरैबायदि सानदों गाबोननिफ्राय आन्दलन खालामफिनोब्ला बर'फ्रा जयै खुनु माने ओरैनि साहा खोला सोनाब सानजा गैलायै
आं सिगां जागोनलै बाव दिनै गोबां सैसोनानै दङ जोङो दिनै गोबां सहायनानै दङ दुखु दाहा जारला न'खर संसार दिनै थेर बेथेर जालांजोब्बाय दिनै बिखामजोखौ खामग्लिजोब्बाय दिनै मानो नायाखै दिनै मानो गोदाव सोराव दिनै बर' जाथिया दिनै मानो गोदाव सोराव जालांगोन दिनै बिसोरो दिनै सेलावनो खस्थ' दिनै बेसेबां जोङो दिनै सिङाव हाबफैनानै दिनै नुफैबाय जोङो बेसेबां खस्थ'आव थायो बेसेबां जारलायाव थायो मेगनाव मोदै गनानै दिनै जोङो ओंखारबोनांदों खुलुमबाय रायजोफोर आं अनाया ब्रह्म नोंथांमोननि गेजेराव 14 मार्च खालि आं मेथाइ खननो फैगासिनो दं आसा खालामदों नोंथांमोनखौ गासैखौबो लोगो मोनगोन So this Holi I am going to celebrate with you all at Papumpari Jungle Resort, Arunachal Pradesh. The program will start at sharp 11 a.m. So hope to see you all there. Let's celebrate this Holi together. Thank you, Gazington. खुलुमबाय रायजोफोर गिबियावनो आंनि अननाय आरो मोजां मोननायखौ बयनिसिमबो जासिहरनाय थाबाय फैगौ 14 मार्चआव अरुणाचल पापुमपारि डिस्ट्रिक्टनि सिङाव थानाय सनाजुलि बेहाय मोनसे जंगल रिजर्ट गोदानै खुलिनाय दङ तो बेवहाय 14 मार्चआव होली सेलिब्रेशन लानाय जादों बेहाय अनाया ब्रह्मजों लोगोसे आंखौबो खाबु होदों बेहाय पार्टिसिपेट खालामनो थाखाय तो बयबो आंनि बिदा फंबाय बिबोनानाव लोगोफोरखौ खावलायहरदों बै सानखालि फुंनि 11 AM निफ्राय टिल नाइट जागोन प्रग्रामा तो बेहाय खोब रोखोम रंजानाय कालार्सजों गेलेनाय आरो डीजे दं बेहाय डीजे प्रग्राम दङ बयबो जयैनो रंजाफैनो हागोन आसा खालामो नोंथांमोना जयैनो फैगोन आरो जोंखौ हेफाजाब खालामफैगोन थैंक यू सो मच खुलुमबाय रायजोफोर गिबियावनो आंनि अननाय आरो मोजां मोननायखौ बयनिसिमबो जासिहरनाय थाबाय फैगौ 14 मार्चआव अरुणाचल पापुमपारि डिस्ट्रिक्टनि सिङाव थानाय सनाजुलि बेहाय मोनसे जंगल रिजर्ट गोदानै खुलिनाय दङ तो बेवहाय 14 मार्चआव होली सेलिब्रेशन लानाय जादों बेहाय अनाया ब्रह्मजों लोगोसे आंखौबो खाबु होदों बेहाय पार्टिसिपेट खालामनो थाखाय तो बयबो आंनि बिदा फंबाय बिबोनानाव लोगोफोरखौ खावलायहरदों बै सानखालि फुंनि 11 AM निफ्राय टिल नाइट जागोन प्रग्रामा तो बेहाय खोब रोखोम रंजानाय कालार्सजों गेलेनाय आरो डीजे दं बेहाय डीजे प्रग्राम दङ बयबो जयैनो रंजाफैनो हागोन आसा खालामो नोंथांमोना जयैनो फैगोन आरो जोंखौ हेफाजाब खालामफैगोन थैंक यू सो मच